শিক্ষা একাডেমি আয়োজন কৰা তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন আৰু সম্বৰ্ধনা অনুষ্ঠানত আজি সভাপতিত্ব কৰা মাননীয় শ্ৰীযুত অজিত কুমাৰ দৰজা ডাঙৰীয়া তথা কাঠপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰীযুত হেমন্ত চন্দ্ৰ চৰকাৰ ডাঙৰীয়াই উপস্থিত আছে, লগত মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তথা শিক্ষা বিকাশ একাডেমীৰ প্ৰপাৰেটৰ তথা পৰিচালক আৰু ইয়াত তোমালোকক পঢ়ুৱা ছাৰ বিট্টু ৰয়। প্ৰথমে মই আজি আহিম নাহিম বুলি আহিছো, ধৰা অলপ ভেজালো আছিল, ঘৰত কামো আছিল, বিভিন্ন জেগাত যোৱা আছে আজি। কিন্তু কালি যেতিয়া তোমালোকৰ ছাৰ বিট্টু ৰয় কলেজত গৈ উপস্থিত হৈছে ঠিক 2টা বজাত, আৰু ধৰা বিভিন্ন স্কুলত আমি নিমন্ত্ৰণ পাওঁ, কিন্তু তোমালোকৰ বিট্টুৰ যিটো উৎসাহ, যিটো উদযাপনা বা যিটো মানে বডি লেংগুৱেজটো দেখিলো কালি, মানে ইমান ধৰা কি বুলি ক'ম আৰু আনন্দৰ নিচিনা কামবিলাক কৰি আছিলে কালি। ফূৰ্তি পাইছে, উৎসাহ পাইছে, তোমালোকৰ কাৰণে এটা আয়োজন কৰিছে। কাৰণটো কি কোৱাচোন? প্ৰথমতে কাৰ কাৰণে কৰিছে, কিহৰ কাৰণে কৰিছে? মই কিন্তু বক্তৃতা দিবৰ পৰা অলপমান কনচালটেশ্যন কৰিম তোমালোকৰ লগত। উৎসাহটো ক'ৰ পৰা পাইছে কবা, তাৰ আগত কৈ আছো, যিহেতু তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি উদযাপন হৈছে। এইটো তোমালোকৰ প্ৰতিষ্ঠান হৈছিল 2 অক্টোবৰ 2018 ষ্টাব্লিছ হৈছিল শিক্ষা একাডেমি বুলি এটা একাডেমি। তাৰ প্ৰপাৰেটৰ কোন আছে তোমালোকৰ বিট্টু ছাৰ। বিট্টু ছাৰে যিটো কষ্ট কৰি আছে দিনে ৰাতি, কাৰ কাৰণে কৰিছে? তোমাৰ কাৰণে কৰাৰ পৰা তোমালোকে যিটো ৰিজাল্ট কৰি দেখাইছা, তাত কি হৈছে? ছাৰৰ উৎসাহটো বাঢ়ি গৈছে। নহলে বিভিন্ন ঠাইৰ পৰা আমি কি পাওঁ? এটা চিঠি পাওঁ, কিবা পাওঁ, গোটেই আমি কি চিঠি পাওঁ? চিম্পল এটা কাগজত লিখি পেলাই আমাক দিয়ে, দিয়া পেলাই আমি আহি যাওঁ বা নাযাওঁ বল। কিন্তু কালি যিটো তোমালোকৰ বিট্টু ছাৰৰ উৎসাহ যিটো দেখিলো, ছাৰে এখন চপাই নিছে। ছাৰক কিন্তু ইমান টকা নাই, কিন্তু মই এটা কালি প্ৰমাণ কৰিছো, ছাৰে যিটো তোমালোকৰ পৰা পাইছে তোমালোকৰ ওপৰতে ওচৰতে কৰিছে, চব টকাখিনি দি আছে তোমালোকক। আৰু যিখিনি পঢ়াই আছে, যিখিনি কষ্ট কৰি আছে, অলৰেডি আমাৰ আগৰ বক্তাই কৈ গৈছে, ৰাতি 9:30 বজালৈকে পঢ়াইছে, ৰাতিপুৱা উঠি 5টা বজাৰ পৰা পঢ়ায়। তাত কি হৈছে? ডে বাই ডে ডেভেলপ হৈ গৈ আছে। আৰু আমাৰ এই শিক্ষা একাডেমীৰ যিটো এটেণ্ডেঞ্চ, ষ্টুডেণ্টছ বাঢ়ি গৈ আছে, হয়নে নহয়? তাৰ কাৰণে বাঢ়িছে। ছাৰৰ পিছত কোন আছে লগত? তোমালোকে ছাৰক কপাৰেট কৰিছা, কি কৰি? পঢ়া কৰি, হয়নে নহয়? এইবাৰ মই বেছি এটা হ'ব, কাৰণটো হ'ল এই বছৰৰ যিটো ৰিজাল্ট তোমালোকৰ সম্বৰ্ধনা দিবলৈ ছাৰে ইয়াত মাতিছে বা তোমালোকৰ সম্বৰ্ধনা ওলাইছে। ইয়াত কেইজন আছিলে তোমালোকে? টোটেল 48 ষ্টুডেণ্ট।